খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। মই এতিয়া ওলাইছোঁ ফুৰিবলৈ যাবলৈ। এতিয়াৰ পৰা ব্লগ আমি এতিয়া গৈ আছোঁ। আমি আধা ৰাস্তা পাইছোঁহি আৰু অলপ সময় আছে য'ত গৈছোঁ তাত পাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। হেল্ল' গাইজ, আমি এতিয়া চাবুৱা বিস্মাই ৰিজৰ্টত সোমাব লৈছোঁ। হেল্ল' গাইজ, আমি ডলফিন ৰিজৰ্টত ঘূৰি আছোঁ। এয়া চাওক ইমান পানী হ'ল, আগৰ নিচিনা ইমান হেৰি নাই। বাৰিষা বতৰটো যিটো পানী হ'বই আৰু। চ' আপোনালোকেও চাওক কিমানখিনি পানী ভৰ্তি হৈ গৈছে। যিহেতু আপোনালোকক আগতীয়াকৈ কৈছিলোঁ প্ৰথম ভিডিঅ'তে আমি ফুৰিবলৈ ওলাইছোঁ বুলি। এয়া চাওক এতিয়া আমি ডলফিন ৰিজৰ্ট আহি পালোহি। এইফালে ৰ'দো দি আছে আৰু এইটো পানীও ভৰ্তি হ'ল। তথাপিও চাই বিৰাট ভাল লাগিছে। আপোনালোকেও আহিব কেতিয়াবা ফুৰিব ডলফিন ৰিজৰ্টত। Hello guys, এতিয়া আমি খাবলৈ অৰ্ডাৰ দিছোঁ। খুবেই ভাল লাগিলে, কিছুমান খবৰবিলাক ভালেই লাগিছে। তো মোৰ চেনেলটোত আপুনি ইয়াৰ এড্ৰেছটো কিছুমান জনাই দিলে ভাল হ'ব নেকি? নমস্কাৰ, তোমালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু তুমি যিদিনা ব্লগ বনাই বহুতে আহি ইয়াত ব্লগ বনাই দেখিবলৈ পাইছোঁ। খুব সুন্দৰভাৱে তেখেতলোকে ৰিজৰ্টখনৰ কথা কয় আৰু তোমাৰ ভিতৰত কি ধৰণৰ প্ৰকাশ কৰিছে আমি অৱগত নহয়। তথাপিও যি হওক, আমি ভাবোঁ যিমানখিনি আমাৰ অতিথি আছে ওচৰৰ দাঁতি কাষৰীয়া ওচৰ চুবুৰীয়া চুবুৰী যিখিনি আমাৰ লাগি আছে সদায় ইয়ালৈ আহে আৰু খুব সুন্দৰকৈ যি আমাৰ ৰিজৰ্টখনৰ কথা আমি ক'বলৈ যাওঁ যে যিমান পাৰোঁ আমি সদায় এটা চেষ্টা কৰোঁ যে সদায় ভাল হওক, এইটোৱে কামনা কৰোঁ আৰু ভাল খানা বা ভাল আমি খাদ্য থলুৱা খাদ্য দিবলৈ বিচাৰোঁ যাতে কাষ্টমাৰখিনি, যিহেতু আমাৰ চাবুৱা অঞ্চলত একমাত্ৰ এখন ৰিজৰ্ট, যিহেতু ৰিজৰ্ট হিচাপে আমাৰ ইয়াত নাই, সেইটো কাৰণে আমি যিমান পাৰোঁ কাষ্টমাৰ সুখী কৰিবলৈ আমি বিচাৰোঁ। বিশেষকৈ ইয়াত আপোনালোকে আহিলে মানে আপোনালোকে বুকিং কৰিব পাৰিব, ফিক্সিং কৰিব পাৰিব। ঠিক তেনেকৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰিবৰ কাৰণে আমাৰ এটা হল আছে, তাত আপুনি বাৰ্থডে চেলিব্ৰেশ্যন কৰিব পাৰিব। এনেধৰণৰ বিভিন্ন ধৰণৰ আমাৰ
সা সঁজুলি ইয়াতে আমাৰ হেৰি আছে আৰু যিসকল উঠি অহা সৰু সৰু নৱজন্মৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁ বিভিন্ন প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰা হয় আৰু এনেকৈ আমাৰ ডলফিন ৰিজৰ্টৰ এটা উদ্দেশ্য নহয় যে অকলে ইয়াত আমি ব্যৱসায় ভিত্তিতে এইখন খুলিছোঁ তেনেকুৱা নহয়। আমি যিসকল উঠি অহা নৱজন্ম তেখেতলোকক লৈ আমি বিভিন্ন ধৰণৰ কম্পিটিশ্যন চাব লাইভৰ যোগেদি আমি বিভিন্ন অনুষ্ঠান পাতিছোঁ আৰু আগন্তুক দিনত আমাৰ বিভিন্ন ধৰণৰ পৰিকল্পনা আছে। মোৰ বন্ধু আছে, মই দেখাই দিছোঁ মোৰ লগৰ সভাপতি একেলগে শ্ৰী দত্ত। আমি এই ৰিজৰ্টখন খোলা আজি প্ৰায় 1.5 বছৰ অতিক্ৰম কৰিছে আৰু খুব সুন্দৰভাৱে ইয়াত মানুহখিনি আহিছে আৰু আমি আশা কৰোঁ তোমাৰ যদি যিখিনি তোমাৰ ফ্ৰেণ্ড চাৰ্কল আছে আমাৰ ৰিজৰ্টখনলৈ আহক, এসাঁজ তৃপ্তিৰে আনন্দ উপভোগ কৰক আমি আশা কৰোঁ। আৰু যিসকলে আহিব আমাৰ এটা এণ্ট্ৰি ফিজ থাকে আৰু যদি তোমাৰ নাম কয় তোমাৰ নামটো কোৱাৰ পিছত আমি এণ্ট্ৰি ফিজটো ফ্ৰীকৈ ৰাখিম, সেইখিনি কথা দিছোঁ। আৰু যিসকল তোমাৰ কথা কৈ পিনি আমাৰ ওচৰলৈ আহে বাকী আমাৰ এণ্ট্ৰি ফিজ থাকে আৰু এই এণ্ট্ৰি ফিজখিনি কোনো এনেকুৱা সীমাবদ্ধ নহয়। আমি মানুহ চাই পিনি বা এনেকৈ ধৰণৰ যিখিনি আমাৰ এণ্ট্ৰি ফিজ 30 ৰুপিজকৈ লোৱা হয়। ঠিক তেনেকৈ আমাৰ আমাৰ পৰিকল্পনা আছে, ইয়াৰ পিছত আমাৰ বিভিন্ন ধৰণৰ পৰিকল্পনা আছে। পৰৱৰ্তী সময়ত আমি এইখিনি দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ। হেল্ল' গাইজ, এতিয়া দাদাজনে কি ক'লে শুনিলে। মোৰ চেনেল যোগেদি যদি আহিব বিচাৰে তেতিয়াহ'লে এণ্ট্ৰি ফিজটো ফ্ৰী থাকিব। মোৰ চেনেলটোৰ নাম হৈছে মাধুৰী ব্লগ।